নমস্কাৰ বন্ধুসকল মই শ্ৰৱণ বড়েল আপোনালোকৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ আৰু লগতে ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই পৰৱৰ্তী ভিডিঅ' বনালে আপোনালোকে ন'টিফিকেশ্যন হিচাপে পাই যাব আৰু আপোনালোকে ভিডিঅ'টো চাব পাৰে তো আজি আমি আলোচনা কৰিম ক্লাছ 3 তৃতীয় শ্ৰেণীৰ দ্য টেইলাৰ বাৰ্ড এণ্ড দ্য ফাৰ্মাৰ এই পাঠটো আজি আমি আলোচনা কৰিম ইয়াত টেইলাৰ বাৰ্ড বুলি এই চৰাইটোৰ কথা কোৱা হৈছে এই চৰাইটো হৈছে পাতখিয়া চৰাই যিটোৱে পাতবিলাক বিভিন্ন গছৰ পাতবিলাক চিলাই কৰি নিজৰ বাঁহ সাজে তাতে কণী পাৰে আৰু পোৱালি ডাঙৰ দীঘল কৰে তো পাতখিয়া চৰাই মানে ইংৰাজীত টেইলাৰ বাৰ্ড সেই টেইলাৰ বাৰ্ডটোৰ বিষয়ে আজি আমি আলোচনা কৰিম সেইটো পাঠটোৰ হিচাপত once a tailor bird এসময়ত a tailor bird এজনী বা এটা পাতখিয়া চৰায়ে build a nest এটা বাঁহ সাজিছিল on a small plant in a paddy field এটা সৰু জোপোহা গছ এটাত এই টেইলাৰ বাৰ্ডটোৱে কি কৰিছিল বাঁহ সাজিছিল she lived in the nest with her young ones তাই বাস কৰিছিল lived মানে বাস কৰিছিল in the nest তাইৰ বাঁহত তাই বাস কৰিছিল with her young ones তাইৰ সৰু পোৱালিবিলাকৰ সৈতে It was early autumn এইটো কিয়ৰ সময় আছিল শৰৎ কালৰ যেটো প্ৰথম শৰৎ কাল আৰম্ভ হৈছিল The crops started to ripen বা ripen এইটো ripen বুলি কোৱা হয় crops মানে শস্যবোৰ started আৰম্ভ হৈছিল to ripen মানে পুৰঠ হ'বলৈ বা পকিবলৈ আৰম্ভ হৈছিল Soon it would be time to harvest the crops এতিয়া অলপ দিন পিছতে বতি সোনকালে it would be time এটো সময় হৈ পৰিব বা আহি পৰিব harvest the crops মানে শস্যখিনি কটাৰ সময় আহি পৰিব One day the farmer and his wife came to the paddy field এদিনাখন কি হ'ল one day the farmer খেতিয়কজন and his wife আৰু তেওঁৰ ঘৈণীয়েকজনী কি হ'ল came আহিছিলে to the paddy field পথাৰলে ধাননি পথাৰলে আহিছিলে The farmer said to his wife the farmer মানে খেতিয়কজনে said কৈছিলে to his wife তেওঁ ঘৈণীয়েকক কৈছিলে Tomorrow I will go to my neighbor's house কাইলে tomorrow মানে অহাকালি বা কাইলে I will go মই যাম to my neighbor's house মই মোৰ চুবুৰীয়াৰ ঘৰলৈ যাম My neighbor and মোৰ ওচৰ চুবুৰীয়া আৰু and মানে আৰু I will come and reap the crops together মোৰ ওচৰ চুবুৰীয়া মানে মোৰ ঘৰৰ ওচৰৰ মানুহসকল আৰু মই আহি পেলাই সকলোৱে মিলি ক্ৰপছ বিলাক খেতি কৰি শস্যবোৰ একেলগে মিলি কাটিম The mother bird and the chicks heard this মাক চৰাইজনী আৰু তাৰ পোৱালিবিলাকে এইটো কথা শুনি আছিল heard মানে শুনিছিলে The chicks were frightened খুৰ পোৱালিবিলাক যিবিলাক চৰাই পোৱালিবিলাক কি হৈছিল frightened ভয়াতুৰ হৈ গৈছিল মানে সিহঁতে ভয় খাইছিল One of the chicks said তাৰে এটা chicks one of the chicks তাই হেখিনি ভিতৰত এটাই কৈছিল Let's go to a safe place Let's go এতিয়া বলা যাও বলা to a safe place এটা সুৰক্ষিত place মানে জেগালে সুৰক্ষিত এটা জেগালে যাও বলা We must leave this place at once we must আমি কৰিবই লাগিব leave এৰাটো মানে আমি এৰিবই লাগিব this place এইখন জেগা at once অতি সোনকালে মানে পটককে এইটো এৰিব লাগিব এই জেগাটো The mother bird said মাক চৰাইজনীয়ে সেইটো শুনি পেলাই ক'লে বা কৈছিলে Don't be afraid ভয় নাখাবা Don't be afraid ভয় নাখাবা There is still some time ইয়াত still some time আৰু কিছু সময় আছে For us to go away আমাৰ কাৰণে for us আমাৰ কাৰণে to go away আমি আঁতৰলৈ যোৱাটোৰ কাৰণে যাবৰ কাৰণে অলপ সময় আছে তোমালোকে চিন্তা কৰিব নালাগে from this place এইখন জেগাৰ পৰা আমি আঁতৰলৈ যাবলৈ আৰু সময় আছে তোমালোকে এটো কথা চিন্তা কৰিব নালাগে বুলি মাক চৰাইজনীয়ে ক'লে এতিয়া কি হ'ল a few days later কিছুদিন পিছত a few মানে কিছুমান দিন পিছত the farmer and his wife তাৰ খেতিয়কজন আৰু তেওঁৰ ঘৈণীয়েকজনী wife মানে ঘৈণীয়েক came again আকৌ আহিছিলে to the field আকৌ ফিল্ডলৈ বুলি আহিছিলে The farmer said to his wife farmer মানে খেতিয়কজনে say to his wife তেওঁ ঘৈণীয়েকক কৈছিলে I can't wait for my neighbor মই এতিয়া কি কৰিব নোৱাৰো cannot বা can't I cannot বা can't এটো can't বুলি পঢ়িব লাগে
can আৰু not ইয়াত মিলি আছে I can't wait মই ইয়াত ৰখিব নোৱাৰো for my neighbor মই ওচৰ চুবুৰীয়াৰ কাৰণে ৰখিব নোৱাৰো এতিয়া to help me মোক সহায় কৰিব কোনোবাই বুলি মই এতিয়া ৰখিব নোৱাৰো মানে দেৰি হৈ গল I must reap the crops myself at once মই কি কৰিব লাগিব I must reap মই এতিয়া কাটিবই লাগিব the crops শস্যবোৰ myself at once অতি সোনকালে মানে পটকে এতিয়া মই দেৰি নকৰাকে মই মোৰ দ্বাৰাই মানে কাকো নৰখি পেলাই মই নিজে এই শস্যবোৰ কাটিব লাগিব The mother bird and the chicks heard this এতিয়া হেইটো কথাটো mother bird মাক চৰাইজনী আৰু তাৰ পোৱালিবিলাকে শুনি আছিল The farmer will not wait for his neighbor's help এতিয়া মাকে কৈছে বা কোনবাই কৈছে এটা আমি বিচাম The farmer will not wait এতিয়া খেতিয়কজনে আৰু ৰখি নাথাকে for his neighbor's help ওচৰ চুবুৰীয়া মানে চুবুৰীয়াৰ সহায়ৰ কাৰণে ৰখি নাথাকে হেল্প মানে সহায় neighbor মানে ওচৰ চুবুৰীয়া তো ওচৰ চুবুৰীয়াৰ সহায়ৰ কাৰণে এতিয়া খেতিয়কজনে ৰখি নাথাকে আৰু he is going to reap the paddy himself সেই শস্য পথাৰটো বা সেই শস্যটো ধানটো reap মানে কাটিব himself তেওঁ নিজেই কাটিব এতিয়া গতিকে কাৰো কাৰণে তেওঁ ৰখিব বিচৰা নাই the mother bird say এতিয়া মাক চৰাইজনীয়ে ক'লে now we must go to a safe place at once she said এতিয়া মাক চৰাইজনীয়ে ক'লে যে now এতিয়া আমি কি কৰিব লাগিব we must go আমি ইয়াৰ পৰা যাবই লাগিব to a safe place এটা সুৰক্ষিত জেগালৈ at once অতি সোনকালে মানে পটককে গুচি যাব লাগিব she said মাক চৰাইজনীয়ে কৈছিল তো আমি খাদ্যটোৰ পৰা কি বুজিলো আমি আনৰ আশাত যদি কাৰোবাৰ কাৰণে ৰৈ পেলাই কিবা এটা কাম নিজৰ কামটো যদি কৰিব বিচাৰো তেনেহলে হেতু কামটো আমি সময়ত কৰিব নোৱাৰো তো কথাটো কি এইজনে খেতিয়কজনে প্ৰথমে ভাবিছিলে যে ওচৰ চুবুৰীয়া কম সকলোৱে মিলিজুলি আহি পেলাই আমি খেতি পথাৰটো কাটিম কিন্তু চুবুৰীয়া হেতু কথাটো বুজি নিদিয়ে কাৰণ আমাৰ নিজৰ পথাৰ আছে সকলোৰে ওচৰ চুবুৰীয়াৰ সকলোৰে পথাৰ থাকিব পাৰে যদি খিয়তে মোৰ পথাৰ ধান কিটা পকি গল বুলি খিয়তে কষ্ট কৰি বা জানি বুজি খিয়তে কাটি দিবলৈ নাহে গতিকে মই যদি নিজে বিচাৰো তেনেহলে মোৰ কামটো হ'ব আৰু সেইটো কথা মাক চৰাইজনীয়ে বুজি পাইছিলে সেই কাৰণে তাই যেতিয়া খেতিয়কজনে ক'লে যে মই নিজে কাটিম তেতিয়া তাই নিজৰ পোৱালিবিলাকক লৈ পেলাই তাৰপা উৰি গুচি গ'ল আমি প্ৰশ্ন উত্তৰবিলাক চাম প্ৰশ্ন উত্তৰ কি আছে এটো 14 নম্বৰ মানে পিছৰ পাঠত আছে আমি চাই লওঁ Who built a nest in the paddy field? Who came to the paddy field and with whom? Tomorrow I will go to my neighbor's house. Who said? এই তিনটা প্ৰশ্ন আছে তিনটা প্ৰশ্নৰ উত্তৰবিলাক মই ইয়াত লিখিছো তো এটা এটাকে কৈ দিছো তো এক নম্বৰ প্ৰশ্ন এ নম্বৰ Who built a nest in the paddy field? তো হ'ব a tailor bird built a nest in the paddy field eto built a nest in the paddy field to ya pa alage eto mili ase karone moi yat olop koruge likhi disu eto buji pai jabo kitabot ase ya pisot ase ako proshna ase who came to the paddy field and with whom the farmer came to the paddy field with his wife the farmer came to the paddy field with his wife eto buji pai jaba ভিডিওটোৰ মাজত পজ বাটন এৰা আছে প্লে পজ থাকে এটো প্লে বাটনটো এটো বাটন যেটো আছে এটো বাটন যেটো থাকে প্লে বাটনটো সেইটো যদি ক্লিক কৰি দিয়া এনেকা হৈ যাব সেইটো হল পজ যদি ক্লিক কৰি দিলে আকৌ এনেকা আহি যাব সেইটো হল প্লে কৰাটো গতিকে এটো পজটো ক্লিক কৰি দিলে ভিডিওটো পজ হৈ যাব তোমালোকে লিখিব পাৰিবা এটো বহিত ইয়াৰ পিছৰ প্ৰশ্ন আছে tomorrow I will go to my neighbor's house who said এটো কোনে কৈছিলে বুলি কোৱা আছে the farmer said this এইখিনি লিখিলে হৈ যাব যথেষ্ট তোমালোক যেতিয়া তৃতীয় শ্ৰেণীৰ হয় গতিকে ইয়াতকে বেছি লিখিব না লাগে এতিয়া আমি নেক্সট প্ৰশ্ন কিটা কি আছে আমি চাই লওঁ ইয়াত খাদ্য এটা দিয়া আছে আৰু এটা এ পিকনিক বুলি হেতু আমি চাই লওঁ অলপ স্পিডত যাম কিতাপটো ভালকে চাই লবা Raju, Preeti, Meena and Mrinal went to Pabitra for a picnic with their parents Raju, Preeti, Meena আৰু Mrinal went গৈছিলে পবিতৰালৈ পবিতৰা আমি জানোৱে পবিতৰা অভয়াৰণ্য যেটো for a picnic with their parents মা দেউতাকৰ হৈতে it is a beautiful place এইটো এটা বৰ ধুনিয়া জায়গা হয় they had bread and butter হিয়তৰ লগত আছিল পিকনিক খাবলৈ যোৱা হিয়তৰ লগত আছিল খাবলৈ bread and butter bread আছিল আৰু butter মাখন আছিল eggs and oranges for breakfastৰ কাৰণে হিয়তৰ লগত কি আছিল bread butter egg মানে কণী orange আমি কিবা কমলা হেখিনি আছিলে for the breakfast Raju doesn't like oranges Raju does not like oranges Raju orange মানে কমলা টেঙাটো ভাল না পাইছিলে
he gave his orange to Mina. ৰাজুৱে তাৰ অৰেঞ্জটো তাৰ কমলাটো মিনালে দিলে. Minal's mother brought packets of fruit juice. মৃণালৰ মায়ে কি আনিছিলে? brought মানে আনিছিলে packets of fruit juice. ফলৰ ৰস যিটো juice আমি জানো. She gave them to the children. সেই fruit juiceৰ কিছুমান পেকেট আনিছিলে. সেই পেকেট বিলাক তাই সৰু সৰু ল'ৰা ছোৱালীবিলাকক বিলাই দিছিলে. এতিয়া আমি ইয়াত থকা খালি ঠাইখিনি চাই লওঁ. খালি ঠাইত কি কি আছে? Raju, Priti, Meena and Mrinal went to Pavitra. They liked the place a lot. So they have yat khali thait. Pavitra is a beautiful place. Is a picnic spot to eat. It is a picnic spot too. Meena likes oranges. Ate the oranges that Raju gave her. She ate the orange that Raju gave her. Mrinali likes fruit juice. She was happy to see the juice that his mother brought with her. Eto see hobo. So rewrite the following passage using the capital letters and full stops. ইয়াত কি কৰিব লাগে? যোনখিনি নাম আছে নামৰ প্ৰথম আখৰ গিটা কেপিটেল লেটাৰ মানে বৰফলা হবটো আমি জানোৱে সেইখিনি বৰফলা কৰি পেলাই লিখিব লাগে আৰু ফুল ষ্টপ যদি আছে ফুল ষ্টপৰ পিছত তাত বৰফলা হবটো আমি জানো যদি না জানা কৈ দিছো তে এইখিনি বৰফলা হ'ব নামৰ আগত সেইখিনি আছে ইয়াত ফুল ষ্টপ নাই দেখা নাই ফুল ষ্টপ থকা হলে ফুল ষ্টপৰ পিছত কি হৈ যাব বৰফলা হ'ব লাগিছিলে তো যিখিনি নাম আমি পালো ইয়াত সেইখিনি নামৰ আগত বৰফলা হ'ব নামৰ প্ৰথম আখৰটো আমি নেক্সট ভিডিঅ'ত কিবা আছে নেকি চাই লওঁ কিছুমান ছবি দিয়া আছে লিখা আছে চাও here are some things that we should avoid in the rainy season বৰষুণৰ বতৰত আমি কিছুমান কাম ইয়াত যিখিনি ফটো দিয়া আছে সেইখিনি আমি সেইখিনি পৰা আতৰত থাকিব লাগে সেইখিনি কি হ'ল put a tick on the picture to show what you should do and put a cross মানে পূৰণ চিন ভুল চিন দিব লাগে on the pictures to show what you shouldn't do যোনখিনি কাম আমি বৰষুণৰ বতৰত আমি কৰিব লাগে তাত শুদ্ধ চিন দিব লাগে যোনখিনি কাম কৰিব নালাগে তাৰ ভুল চিন দিব লাগে ইয়াত এটো বৰষুণৰ সময়ত পানী ওচৰত এটো তাৰ সুবল বিচাৰিছে এটো আমি কৰিব নালাগে এটো ভুল এটো কি কৰি আছে যত নদীয়ে গৰা হনিয়া হৈ আছে তাৰ ওচৰত আমি যাব নালাগে এটো ভুল ইয়াত কি কৰিছে এই কি কৰিছে খাবলৈ দিছে আৰু দূৰত থাকিছে সেইটো শুদ্ধ হয় এটো কৰিব লাগে যিটো আমাৰ যদি বানপানী হয় আমি সাইডত বহি পেলাই খাব লাগে এটো খাওয়া বিলাইছে আৰু ইয়াৰ পিছত আছে মাছ মৰাটো বৰষুণৰ সময়ত মাছ মৰাটো এইটো কি কৰিছে মাছ মৰা হলে সেইটো ভাল কথা আছিল কিন্তু ইয়াত বৰষুণৰ পানী বানপানীটো কত আহি পাইছে ঘৰ ঢাকিবলৈ বিচাৰিছে গতিকে ইমান বেছি পানী থকা সময়ত মাছ মাৰিবলৈ আমি বা পানীত নামি যাব নালাগে গতিকে এইখিনি পাঠত আমি সেইখিনিয়ে পালো বন্ধুসকল আপোনালোকে যদি ভিডিওটো শেষলৈকে চাইছে আপোনালোকক ধন্যবাদ যদি ভিডিওটো ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব আৰু যদি কিবা পাঠ আপোনালোকক লাগে বা কিবা বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাব আৰু বন্ধুসকলৰ মাজত শেয়াৰ কৰিব ধন্যবাদ নমস্কাৰ